মীর নাছিরউদ্দিন আহমেদৰ নৌকাৰে ব্ৰহ্মপুত্ৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন। গোৱালপাৰা জিলাৰ সোণাৰীৰ ব্ৰহ্মপুত্ৰৰ মাজত থকা ৰৌখোৱা আৰু কলচাভাঙা গাঁও পঞ্চায়তৰ বহুকেইখন বানাক্ৰান্ত গাঁও পৰিদৰ্শন কৰে। বিগত 9-10 দিনৰ পৰা ঠাইলাপাৰা, বল্লাপুৰী, বামুনেৰ, আলকা, হজুৱাৰচৰ, কৃষ্ণমণি, বৰুৱাচৰ আদি অঞ্চল পানীৰ তলত বুৰ গৈ আছিল। চলা অঞ্চলৰ বানাক্ৰান্ত ৰাইজ আৰু পশুধনৰ অৱস্থাও আছিল অতি অবৰ্ণনীয়। ঘৰ দুৱাৰ সকলো আছিল পানীৰ তলত। প্ৰত্যেকৰে ঘৰত এককাল পানী হৈ পৰে। তাৰোপৰি তীব্ৰ সোঁত, ঘৰৰ সকলো সামগ্ৰী পানীত উটি যায়। নিশা উজাগৰে কটাবলগীয়া হয় ৰাইজে। আজি জলেশ্বৰ সমষ্টিৰ বিশিষ্ট সমাজসেৱক তথা সমষ্টি কমিটিৰ সভাপতি মীৰ নাছিৰউদ্দিন আহমেদৰ নেতৃত্বত প্ৰায় 80গৰাকী বিশিষ্ট লোকক লৈ চলা অঞ্চলৰ ঘৰে ঘৰে উপস্থিত হৈ তেওঁলোকৰ দুৰ্দশাৰ খবৰ লয়। অনাহাৰে থকা শিশুসকলক বিস্কুট আৰু ঘৰৰ মুৰব্বীসকলক চিৰা, মুড়ি, গুড় আদি দি মীৰ নাছিৰউদ্দিন আহমেদে সাহায্য প্ৰদান কৰে। সমাজসেৱক আহমেদে সাক্ষাৎ কৰা লোকসকলে কয় যে স্থানীয় বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে বানত ককবকাই থকা লোকসকলৰ আজিলৈকে খবৰ ল'বলৈ অহা নাই। আনহাতে মীৰ নাছিৰউদ্দিন আহমেদৰ আগমনে উৎফুল্লিত হৈছে চলা অঞ্চলৰ বানাক্ৰান্ত ৰাইজ। লখিমপুৰৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, ৰামধেনু অসম লাইভ। খবৰ ল'বলৈ নাছিরউদ্দিন আহমেদ আছে। খবৰ ল'লে আপোনালোকৰ আপোনালোকে কেনেকুৱা আছে? আগেতো খুব বানপানীতে হাৰাশে আছে। আপোনাৰ আগত কোনোবা আহিছিল নেকি? কোনো অহা নাই এতিয়ালৈকে? পঞ্চায়তৰ প্ৰতিনিধিও অহা নাই। নাই আহিছে নাই। আপোনাক নাছিৰউদ্দিন আহমেদ কিবা সাহায্য কৰিছে নেকি আজি? কৰিছে। ক'লৈ পৰিদৰ্শন কৰিবলৈ আহিছে? আমি আজি নতুন নৱগঠিত জলেশ্বৰ সমষ্টিৰ বিভিন্ন চৰাঞ্চল, বল্লাগুৰি, ৰৌখোৱা, পাত্ৰ অঞ্চলৰ যিমান চৰ আছে সেই চৰবিলাকৰ মানুহখিনিৰ বানপানীৰ কবলত পৰা দুখীয়া দুৰ্গত মানুহখিনিৰ এই বিপদৰ সময়ত খবৰ এটা লোৱাৰ কাৰণে আমাৰ এই যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে চৰ অঞ্চলত আহি পেলাই ৰাইজক কিবা সাহায্য কৰিছে নেকি? চাওক, এই চৰ অঞ্চলত আহিছোঁ, সাহায্য কৰিছোঁ বুলি ক'লে ভুল হ'ব। যিহেতু আমি কোনো MLA-ৰ মন্ত্ৰী কাৰো হৈ অহা নাই। আমাৰ এটা জলেশ্বৰ সমষ্টি উন্নয়ন কমিটি যিটো NGO আছে, সেই NGOৰ তৰফৰ পৰা আৰু কংগ্ৰেছ দলৰ যিহেতু মই জিলা উপসভাপতি, সেই কংগ্ৰেছ দলৰ পৰাও আহিছোঁ। কিন্তু ব্যক্তিগত ফাণ্ডৰ পৰা এই দুৰ্গত মানুহখিনিক বা এই অঞ্চলৰ দুখীয়া মহিলা আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি যিখিনি পাৰোঁ ব্যক্তিগত ফাণ্ডৰ পৰা চিৰা, মুড়ি, গুড়, বিস্কিট আদি লৈ আমি ইয়াত আহিছোঁ। আৰু যিকেইখন কেম্পত গৈছোঁ, আমি যদিও যিমানখিনি বস্তুৰ প্ৰয়োজন দিব পৰা নাই, কিন্তু আমাৰ মানে সাধ্য অনুযায়ী যিখিনি বস্তু দিব লাগে আমি দিব পাৰিছোঁ। আজি আপোনালোকে পৰিদৰ্শন যে কৰিলে ৰৌখোৱা, কলচাভাঙা আদি গাঁও পঞ্চায়ত, এই অঞ্চলৰ মানুহবিলাকৰ অৱস্থা কেনেকুৱা? অৱস্থা একেবাৰে দুখ লগা, ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি, উতৌ লগা। কিন্তু আমি যে আহিছোঁ, খালি আজি সমবেদনা জনোৱাৰ কাৰণে অহা নাই। আমি এই মানুহখিনি কি অৱস্থাত আছে, বাৰিষাত কেনেকৈ থাকে, খৰালিত কেনেকৈ থাকে, এই বস্তুখিনি বুজ লোৱাৰ কাৰণে আহিছোঁ। আৰু আমি ইয়াৰ পৰা উভতি গৈ বানপানী শুকাই যোৱাৰ পিছত আমাৰ এক্সিকিউটিভ কমিটি বহি আমি এটা মেমৰেণ্ডাম বনাই আমি চৰকাৰক, DC মহোদয়ক, চাৰ্কেল অফিচাৰক, যাৰ লেভেলত যিটো পৰে আমি সেই হিচাপে এই দাবীবিলাক জনাম, যাতে 2025 চনত 24ত যিখিনি মানুহে কষ্ট কৰিলে 25 চনত যাতে এই অবৰ্ণনীয় কষ্ট কৰিব লগা নহয়। আৰু আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা যিখিনি অনুভৱ কৰিছোঁ, এই অঞ্চলবোৰৰ কাৰণে প্ৰত্যেকখন চৰত যদি চৰকাৰে গভৰ্ণমেণ্ট বুলি যিটো স্কিম আছে, এটাকৈ ৰেজ প্লেটফৰ্ম যদি কৰে প্ৰত্যেক বছৰ, এই বছৰ ফ্লেট লেভেল যিটো আছে তাতকৈ 5 ফুট ওখ কৰি যদি এটা বিশাল প্লেটফৰ্ম বনাই দিব পাৰে, হয়তো তেতিয়াহ'লে আগন্তুক বছৰৰ পৰা এই দুখীয়া মানুহখিনিৰ কষ্ট অলপ হ'লেও লাঘৱ হ'ব। মানুহখিনি নিৰাপদ স্থানত ইয়াতে অৱস্থান কৰিব পাৰিব বাৰিষাৰ সময়ত। আচ্ছা, চৰকাৰে এই লোকসকলৰ কাৰণে কিবা কৰিছে নেকি আজিলৈকে? চৰকাৰে আজিলৈ কৰা নাই, কিন্তু চৰকাৰক কৰোৱাৰ কাৰণে বাধ্য কৰাব লাগিব। আৰু লোকেল প্ৰতিনিধি MLA হওক, পঞ্চায়ত প্ৰেচিডেণ্ট হওক, মেম্বাৰ হওক, জিলা পৰিষদৰ সদস্য হওক, সবৰে দায়িত্ব
এইটো চৰকাৰক অৱগত কৰোৱা। চৰকাৰ মহোদয়ে দিছপুৰত বহি গম নাপায় বল্লাগুৰি চৰৰ ৰৌখোৱা চৰৰ কোনখিনি জেগাত প্লাটফৰ্ম লাগে। এই প্লাটফৰ্ম লগা কথাখিনি মেম্বাৰে জনাব লাগিব প্ৰেচিডেণ্টক, প্ৰেচিডেণ্টে জনাব লাগিব জিলা পৰিষদক, জিলা পৰিষদে জনাব লাগিব এম এল এ জনাব লাগিব এমপিয়ে জনাব লাগিব গভৰ্ণমেণ্টক। গতিকে সেইটো যাতে প্ৰত্যেকটো লেভেলত জনোৱাৰ ব্যৱস্থা কৰা হয়, তাৰ কাৰণে আমি প্ৰেছাৰ গ্ৰুপ হিচাপে আছোঁ আৰু সেই প্ৰেছাৰ দিয়া মানুহ। আপুনি কোনোবা NGOৰ পৰা আহিছে নেকি? হয়, আমি 15 বছৰ পুৰণি এটা NGO জলেশ্বৰ সমষ্টি উন্নয়ন কমিটি বুলি, তাৰ মই সভাপতি আৰু আমাৰ উপসভাপতি সাধাৰণ সম্পাদক বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দ নাৱত দেখিছে। আমি আহিছোঁ আৰু আগন্তুক দিনবোৰতো ৰাইজৰ দুৰ্গতিৰ লগত আমি সহায় দেখা গৈছে জলেশ্বৰ সমষ্টিত নতুনকৈ যিটো